একো দিয়া নাই আমাক ধনেশ্বৰে আৰু ৰাস্তা ঘাটৰ তো এনেকুৱা হোৱা নাই। তাৰ কাৰণত আমি আৰু আমাৰ চাৰক চাৰি এলা ইউপিএলত জইন কৰিলো নতুন কৰি। কাম নাই, আমি নাযাওঁ তাত ওচৰত 17 বছৰ দেখলো একো কৰি দেওয়া নাই বা রাস্তা ঘাট ওরকম সাবসিডি ঘর টর কোনো গরিব মানুষের কোনো সুবিধা দিয়া নাই। সেই কারণত আমি এইটো বাদ দিলো, বাদ দি পেলাই আৰু ইউপিএলত আহি গেল। একো দিয়া নাই আমাক ধনেশ্বৰে আৰু ৰাস্তা ঘাটৰ তো এনেকুৱা হোৱা নাই। তাৰ কাৰণত আমি আৰু আমাৰ চাৰক চাৰি এলা ইউপিএলত জইন কৰিলো নতুন কৰি। আজিৰ পৰা জইন কৰিলো নতুন কৰি। আৰু মাটিৰ কাম খানিও আমাক কৰি দিবা লাগে, আমাৰ আহা আছে কৰিব, কৰিলে আৰু ভাল আমাক লাগে। কিমান আশাবাদী এতিয়া চৰকাৰক? এতিয়া ৰঞ্জিত বসুমতাৰী কিমান আশাবাদী? জিকাই দিব না? জিকাই দিম বুলি কৈছো, আশা কৰিছো। আৰু ভোটত ধনেশ্বৰ আহিলে কি কবা? ধনেশ্বৰকো না কথা কৰাই লাগিব। ধনেশ্বৰ আমি নাযাঙে আৰু কাম নাই নেকি? নাই কাম নাই, কোনো কাম নাই। আমি নাযাওঁ তাত ওচৰত 17 বছর দেখলো একো করে দেওয়া নাই বা রাস্তা ঘাট ওরকম সাবসিডি ঘর টর কোনো গরিব মানুষের কোনো সুবিধা দিয়া নাই। সেই কারণত আমি এইটো বাদ দিলো, বাদ দি পেলাই আৰু ইউপিএলত আহি গেল। আজির থেকে নতুন জইন করলো। ঠিক আছে। আমি মানে বাঙালডোবা পাট্টুর হয়, আমি মানে একো সুবিধা নাপাওঁ। বাঙালডোবা কিবা কয় আমাৰ চৰকাৰে 17 বছৰ আছে চৰকাৰ আছিলে, এতিয়াও মাটিৰ পাট্টা দিয়া নাই, এটা কাগজো নাই মাটিৰ। এই কাৰণে আমি এতিয়া পাৰ্টিত যোগদান কৰিলো। আগত আমি নাঙলতে আছিলো। নাঙলে কৰা নাই নেকি বিগত সময়ত আপোনালোকৰ কাৰণে? কৰা নাই। মাটিৰ সমস্যাৰ কাৰণে একো কৰা নাই। আমি আমাৰ এটা কৰি ফৰ্ম দিছে, ফৰ্ম দি মাটিৰ পট্টা বনাব গৈছে বুলি, কেতিয়া বনাই ফৰ্ম বিলাক আছে আমাৰ লগত। ফৰ্মবিলাক আছে, আশা আছে না নাই? পাট্টা নাই আমাৰ। নাই আশা আছে না নাই? কাম আশাটো আছে, কাম কৰিব আছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বহুত বনাইছে বোলে, জয়পুৰ চাইডত আশা আছে বনাব বুলি। ধনেশ্বৰে কি কৰিলে আপোনালোকৰ কাৰণে? একো কৰা নাই তো আমাৰ কোনো, ৰাস্তা ঘাট একো বনা নাই, একো দিয়া নাই ধনেশ্বৰে? একো দিয়া নাই। চৰকাৰে বস্তু আমি এটা পোৱা নাই, বস্তু খালি এটা ঘৰ পাইছো, তাও এই বছৰ পাইছো, মানে নতুন কৰি ইউপিএলৰ পৰা পাইছো। ইউপিএলৰ পৰা পাইছো। মানে আমাৰ যিটো এপিৰ চৰকাৰ, এইটোৰ কাৰণে মই মদত দিম। আৰু মই গাঁৱৰ গাঁওবুঢ়া, মই যিমানখিনি আপোনাৰ লগত অন্তৰ্ভুক্ত হৈছো, মোৰ গাঁওখিনি গোটাই আপোনাৰ ওচৰতে আহিব, বা সেইটোৱেই না। একোৱে কৰা নাই, কোনো আমাৰ মন্দিৰ দিয়া নাই, কোনো ৰাস্তা ঘাট দিয়া নাই, কোনো কাম কৰা নাই। 17 বছৰ পাৰ হৈ আহিব, তাহলে মই কি কৰিম? এতিয়া মই নেক্সট ছেকেণ্ডত দিয়ে আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আৰু ধনেশ্বৰে কি কয় আপোনালোকৰ? কি কৰি দিলে আপোনালোকৰ কাৰণে? ধনেশ্বৰেতো কৈ আছে দিম, পাম, হ'ব, দিব, এনেকুৱাই কৈ আছে। তেওঁতো জিকাৰ মিছা কথা কৈয়ে আছে, তাত আমি কি কৰিম ছাৰ? আমাৰতো উপায় নাই না, এইটোৱে আৰু কি ছাৰ। ধনেশ্বৰে কাম কৰা নাই আপোনালোকৰ কাৰণে? নাই। শত্ৰুদৰ জাতিৰ কাৰণে কি কৰিলে? আপোনালোকৰ যিখিনি জাতি আছে কৰা নাই, ৰাস্তা নাই, ঘৰ নাই, বাৰী নাই, মন্দিৰ নাই, কোনো কৰা নাই। 2 লাখ টকা দিয়া হৈছে। হয়, ৰঞ্জিত বসুমতাৰী কি কব? তেখেতে এতিয়া প্ৰাৰ্থী হয় আপোনালোকৰ পৰা, কি কব তেখেতক? তেখেতক আমি চাৰে কম আৰু জিকাই দিব না নাই? জিকাই দিব না নাই? জিকাই দিম। আমি তাৰ কাৰণেতো আগবাঢ়িছো ছাৰ।